গোলাঘাট জিলাৰ গৰঙাত পৰকীয়া প্ৰেমৰ বাবে ঘৰত অগ্নি সংযোগ। গোলাঘাটৰ গৰঙাত পৰকীয়া প্ৰেমৰ বাবে নিচাযুক্ত দ্ৰব্য সেৱন কৰি প্ৰথমতে পৰিয়ালৰ লোকক মাৰধৰ, তাৰ পিছত নিজৰ ঘৰত অগ্নি সংযোগ কৰি পলায়ন কৰিছে হবিবুৰ ৰহমান নামৰ এই লোকজন। শনিবাৰে নিশা প্ৰায় 9:30 মান বজাত সংঘটিত হৈছিল এই ঘটনা। এই ঘটনাত ঘৰৰ সকলো আচবাব নষ্ট হোৱাৰ লগতে প্ৰায় 10 লাখ মান টকাৰ সা সম্পত্তি জুইত জাহ গৈছিল। আৰু ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আহিল যদিও তেতিয়ালৈকে সকলো জ্বলি ছাই হৈ গৈছিল। যিজনে জ্বলালে ঘৰৰ এটাই ল'ৰা আছিলে, তেওঁৰ ওপৰত কাজিয়া লাগিছিলে। তাৰপিছত খাই পেলাই আৰু এয়া মাক বাপেকৰ লগত লাগিলে, ঘৈণীয়েকৰ লগত কাজিয়া লাগিছে। আকৌ বাহিৰলৈ খুব ঘূৰি ফুৰে, মানে ঘৰলৈ নাহে। বাহিৰতো বেলেগ মাইকী মানুহজনীৰ লগত অলপ খেলি মেলি আছিলে। তাৰপিছতে ঘৰলৈ আহিলে, ঘৰত আহি আৰু সোধ পোছ কৰোঁতে চিঞৰ বাখৰ হওঁতে আৰু মাকৰ লগত মাৰিব ধৰিলে, বাপেকক মাৰিলে, মাকক মাৰিলে, চুৰিও মাৰি দিলে। তাৰপিছত আৰু গোটেইখিনিক মাৰি পেলাই দৰা চৰা বন্ধ কৰি গোটেই ঘৰ জ্বলাই চব বস্তু জ্বলাই দিলে। একো বস্তুৱে নাই। ঘৰৰ গোটেই কাগজ পত্ৰৰ পৰা ধৰি পইচা পাতিৰ পৰা ধৰি গোটেইখিনি বস্তু সম্পূৰ্ণ জ্বলাই দিলে। এটা কাপোৰো উলিয়াব নোৱাৰিলে, এটা বস্তু উলিয়াব নোৱাৰিলে, আৰু আনকি গাড়ী চাবি পৰ্যন্ত উলিয়াব নোৱাৰিলে। গোটেইখিনি জ্বলি ৰাখ। এতিয়া কিমানমান সম্পত্তি ক্ষয়ক্ষতি হ'ল? 10 লাখ মান গ'ল গোটেইখিনি মিলাই। যিগৰাকী মানুহক মানে তেওঁ আক্ৰমণ কৰিছিলে সেই মানুহগৰাকী এতিয়া বৰ্তমান ক'ত চিকিৎসাধীন? চিকিৎসালয়ত ভৰ্তি কৰিছিলোঁ ৰাতি এম্বুলেঞ্চ মাতি পেলাই, মাককে আৰু বাপেককে। তাৰপিছত এতিয়া অকণ ঠিকেই আছে, চুৰি সোমোৱাইছিলে আৰু এতিয়া বৰ্তমান ঠিকেই আছে। আৰু সি মানুহটোতো নায়েই, সি মানুহটোতো পলালে, ৰাতিয়ে পলালে। মানুহজনৰ নামটো? মানুহটোৰ নাম আছে তোমাৰ হবিবুৰ ৰহমান, আৰু এনেই তাক জান বুলি মাতে, ঘৰত জান বুলি মাতে, চবেই জান বুলিয়ে জানে। আৰু অৰিজিনেল নামটো হবিবুৰ ৰহমান। আৰু এতিয়া সি মানুহটো নাই, সি পলালে। আৰু তাক বিচৰাৰ আৰক্ষীয়ে কিবা লৈছে, তাক বিচাৰিব, ধৰিব। ঠাইডোখৰৰ নামটো? ঠাইডোখৰ তোমাৰ গোলাঘাট গৰঙা, জোলাপথাৰ গাঁও। গৰঙাৰ পৰা জিন্তু শইকীয়া ৰিপৰ্ট, নিউজ আছাম টুডে।